হেল্ল' গাইজ, আজি মই নভৈ ৰুবলৈ আহিছোঁ। নভৈ মানে আমাৰ নহয় আৰু আমাৰ খুৰী হয়। খুৰীহঁতৰ নভৈ ৰুবলৈ আহিছোঁ। প্ৰথম আৰু আমাৰ ষ্টাৰ্ট কৰা নাই। আমাৰ ষ্টাৰ্ট কৰিব নেক্সট সপ্তাহৰ পৰা আমাৰো ৰুব লাগিব। সেইটোকে আজি এনেই আৰু আৰম্ভণিটো কৰিবলৈ আহিছোঁ ইয়াত। এয়া ৰুই থকা হৈছে। এয়া আমাৰ গাঁৱৰে হয়। এয়া আমাৰ খুৰী এইফালে ৰুই আছে, দেখি আছে। এইয়া লাগি আছে আৰু আছে বৌ। কৈ আছোঁ বাৰু। তাৰপিছত এতিয়া তেনেহ'লে কি মোৰ ৰোৱাটো চাব বাৰু, মই কেনেকৈ ৰুওঁ। নোৱাৰোঁ মানে অলপ চলপ আৰু। মানে চেষ্টা কৰোঁ, সৰুৰ পৰা চেষ্টা এটা কৰোঁ যে সেইকাৰণে ৰুবলৈ মন যায়। পথাৰ দেখিলে মানে বোকাত মানে সৰুৰ পৰা অভ্যাস যে বোকাত নামিবলৈ, সেইকাৰণে বোকাত নামোঁ আৰু। তেনেহ'লে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। আমোজটো তেনেহে পাব, মই ৰোৱাটো তেনেহে আপোনালোক চাবলৈ পাব। এতিয়া মানে পথাৰৰ পৰা আহি অলপ জিৰণি লৈছোঁ আৰু কিবা খাবলৈ এটা দিছে। কি দিছে জানো বৌহে জানে। এইখিনি বহি আছে ৰাইজসকল, মানে ৰোৱনীসকল বহি আছে। তাৰপিছত ময়ো খাই ল'ম আৰু দুটামান। বঢ়িয়া তেনে। আৰু সাজ নাই? দেৰিকৈ আহিব। সেইখিনি ৰাইজসকল বহি আছে, এবাৰ দেখুৱাই দিছোঁ। এয়া বহি আছে, খাই আছে। ৰঙা চাহপানীৰ লগত আৰু কিবা চুজি দিছে আৰু কিবা এটা আছে। আপুনিহে মেইন আকৌ। আপুনিহে মেইন আকৌ। আপুনি মেইন। পথাৰত আহিলে কি হেৰি ষ্টেণ্ডাৰ্ডকৈ আহে নেকি? হয় নহয়? ৰোৱনী তেনেকৈ হ'ব লাগে। এতিয়া আমাৰ পাতলীয়া আহাৰ দিছে আৰু এয়া ঘুগুনি মটৰ আৰু এইটো কি বুলি কয় চুজি। খাম আৰু এতিয়া মানে এই পাতলীয়া আহাৰ মানে ৰ'দৰ পৰা বাচিবলৈ দিছে আৰু। জানো বাচো নে নাবাচো খালি নাজানো, খালি খাই চাইছোঁ আৰু। ৰাইজসকল খাই শেষেই দিলে, মোৰহে লাষ্টত আছে। এতিয়া মই খাম। চাহ আকৌ বোকা আপোনালোকৰ আকৌ। আমাৰ এইয়া খুৰীহঁতৰ ৰুই থকা হৈছে আজি নভৈ। খুৰীয়ে কি দিব সেইটো নাজানো বাৰু। আজি হাঁহ নে কুকুৰা নে কি বুলি কয়। এইফালে আমাৰ গৃহস্থ মালিক মানে বৰুৱা বাইদেউ ইয়াত আছে, বহি আছে। তেনেহ'লে মই খাই লওঁ। তেনেহ'লে স্কিপ নকৰাকৈ চাই থাকক আৰু আমোদ পাব। এতিয়া খাই লৈছোঁ, তাৰপিছত আৰু প্ৰখৰ ৰ'দত মানে টিকা ফটা ৰ'দত আকৌ মানে কি কঁকালটো ভাঙিব লাগিব। কঁকাল ভাঙিব লাগিব, নাচিব লাগে বোলে। আৰু ৰোৱনী আছে, ৰোৱনীখিনিয়ে নাচিব অলপ পথাৰত। তাক দৃশ্য দেখুৱাম। A few moments later. এতিয়া মই লগাইছোঁ। মোৰ ৰোৱাটো চাওক আপোনালোক। মানে মলয়া ফুটা যে গলিছে আৰু ধুনীয়া ফুটা গলিছে। কেমেৰাটো ভালকে কৰি দিয়া। আমাৰ নাচনি ওলাইছে, পথাৰ নাচনি। বিহু মাৰি থাকি বিহু মাৰি থাকো
Ôi bolu ơi. Ôi. Cái bọt. Chulai ভাবিছে কেলা আমাক পঠিয়াই ল'লে সেই খাও উঠিব নহয় ন আৰু লাষ্টলৈকে চাই থাকিব আৰু মজা পাব আৰু এটা টুকুৰা আছে মানে আৰু নাচনি বহুত আছে ইয়াত তেনেহ'লে পথাৰত মানে ফূৰ্তিটোৱে বেলেগ ৰ'দ দিছে কিন্তু আমি ৰ'দক মনা নাই আৰু আমি মানে বিলাসীৰে ৰুই আছোঁ ভাল লাগে পথাৰত আহি তাৰপিছত আৰু আগলৈ চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আপোনালোক আৰু ভাল ভাল ভিডিঅ' আৰু ভাল ভাল মানে আমাৰ দৃশ্যবোৰ চাই পাব পথাৰৰ দৃশ্য মানে কোনে কেনেকৈ কি কৰিব পাৰে দেখুৱাই লাহে লাহে শেষ হৈছে আৰু আমাৰ আজি নভৈ ৰোৱা নভৈ খুৰীহঁতৰ ৰোৱা হ'ল আজি বৰ ৰ'দ দিছে অলপ ডাৱৰীয়া কৰিছিলে কিন্তু এতিয়া প্ৰখৰ ৰ'দ আৰু এতিয়া শেষ হ'ব এদুবা আছে আৰু ৰোৱনীয়ে ৰুই আছে এইখিনি বহুতখিনি ৰোৱা হ'ল যেনে তেনে শেষ হৈছে কঁকালটো মানে এতিয়া আজি অলপ গম পাব মানে প্ৰথম ৰোৱা যে কঁকালটো আজি অলপ গম পাব এতিয়া শেষ হৈছে আৰু এইটো লাষ্ট ভিডিঅ'টো কেনে পালে জনাব লগতে যিসকলে নতুনকৈ আহিছে তেখেতসকলে যাতে ঘণ্টা বটম এটা থাকে সেই ঘণ্টা বটম ক্লিংকৈ বজাই দিব কৈ দিওঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব পাৰিলে বাকীখিনি হাঁহিছে ঘণ্টা বটম বুলি কোৱাৰ লগে লগে হাঁহিছে তাৰপিছত আৰু নেক্সট ভিডিঅ'টো মই আমাৰ ঘৰৰ মানে পথাৰৰ নভৈ ৰোৱা আমাৰ নভৈ ৰোৱা নাই আজি আমাৰ খুৰীহঁতৰ ৰুইছিলে আমাৰ গাঁৱৰে আৰু সেই গাঁৱৰ ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিলোঁ কেনে পালে জনাব কমেণ্টত জনাব যাতে আপোনালোকৰ কমেণ্ট পালে ভাল লাগিব নিশ্চয় আৰু আগলৈ ভিডিঅ' বনাবলৈও ভাল লাগিব তেনেহ'লে আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু আজি পিছত কিবা এটা আছে আৰু আমাৰ আজি হাউৰি বুলি কিবা এটা ওলাব তাক আমি লগে ভাগে খাম আৰু আমাৰ যিখিনি ৰোৱনী আছে মই একমাত্ৰ মতা ৰোৱনী হিচাপে মই আহিছিলোঁ আৰু মই সৰুৰ পৰা ৰুই থাকোঁ যে সেইকাৰণে অলপ ৰুলোঁ যি কি নহওক আলি কিনাৰত মানুহে চবেই চাইছে মই অকলে ৰুই আছোঁ যে সেইকাৰণে মানে ল'ৰা হৈ ৰুই আছোঁ সেইকাৰণে লাজ চাজ নাই আৰু তথাপিও ৰুলোঁ এবাৰ দেখুৱাই দিছোঁ ৰোৱনীখিনি আৰু ভিডিঅ'টো সমাপ্ত কৰিম শাওনৰে পথাৰত ফাৰি ফাৰি খেতি কৰিবলৈ ভকতকৈ কলা ফুলৰ এজনী ছোৱালী লাগে মোক জাননে বিয়াখন পাতিবলৈ তোকে